আধাৰৰ নতুন আপডেট আপুনি ঘৰত বহিয়ে মাত্ৰ 50 টকাত আধাৰ PVC বা প্লাষ্টিক কাৰ্ড অৰ্ডাৰ কৰিব পাৰে 3 দিনৰ পৰা 7 দিনৰ ভিতৰত আপোনাৰ PVC আধাৰ বা প্লাষ্টিক আধাৰ কাৰ্ড ঘৰ পাবহি ডাকঘৰৰ জৰিয়তে আপুনি চাই আছে বিটক ইউটিউব চেনেল আজিৰ এই ভিডিঅ'টিত প্লাষ্টিক আধাৰ কাৰ্ড মাত্ৰ 50 টকাত কেনেকৈ অৰ্ডাৰ কৰা হয় তাক কৰি দেখুওৱা হ'ব ভিডিঅ'টি শেষলৈ চাব এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকন টিপি নটিফিকেশন অল কৰিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমে ক্ৰম ব্ৰাউজাৰ ওপেন কৰিব আৰু টাইপ কৰিব UIDAI টাইপ কৰাৰ পিছত সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত এনেকৈ ওলাই আহিব ইয়াত ক্লিক UIDAI হেতুত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ওয়েবসাইটটো এনেকৈ ওলাই আহিব এতিয়া মাই আধাৰ যেটো অপচন আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত তললৈ চাওক অৰ্ডাৰ আধাৰ PVC কাৰ্ড হেতুত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ ওলাই আহিব ওলাই অহাৰ পিছত যিজন ব্যক্তিৰ আধাৰ PVC কাৰ্ড অৰ্ডাৰ কৰিব তেখেতৰ আধাৰ নাম্বাৰটো লাগিব ইয়াত চাওক আধাৰ নাম্বাৰ ভাৰ্চুৱেল ID EID ইয়াত তেখেতৰ আধাৰ নাম্বাৰটো টাইপ কৰিব টাইপ কৰাৰ পিছত ইয়াত চাওক ক্যাপচাৰ এটা দিয়া আছে সেই ক্যাপচাৰটো ইয়াত টাইপ কৰিব টাইপ কৰাৰ পিছত যদি যিজন ব্যক্তিৰ PVC কাৰ্ড অৰ্ডাৰ কৰিব তেখেতৰ আধাৰ নাম্বাৰৰ লগত যদি মোবাইল নাম্বাৰ লিংক হৈ থকা নাই তেন্তে ইয়াত মাই আধাৰ নাম্বাৰ ইজ নট ৰেজিষ্টাৰ্ড হেতুত সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ইয়াত যেটো নাম্বাৰ দিব তেখেতৰ ইয়াত সেই নাম্বাৰটো টাইপ কৰিব আৰু সেই মোবাইল নাম্বাৰটো লগত ৰাখিব কিয়নো সেই মোবাইল নাম্বাৰটোত OTP যাব টাইপ কৰাৰ পিছত সেন্ড OTP ত ক্লিক কৰিব সেন্ড OTP send to your registered mobile হেতুত OTP টো যাব ৰেজিষ্টাৰ মোবাইল যেটো মই ইয়াত নাম্বাৰটো দিলো যেটো মোবাইল নাম্বাৰ দিলো টাইপ কৰিলো এতিয়া যেটো OTP আহিব সেই OTP টো ইয়াত এন্টাৰ OTP হেতুত টাইপ কৰিব OTP টো টাইপ কৰাৰ পিছত টাৰ্মছ এণ্ড কণ্ডিশ্যন হেতুত সিলেক্ট কৰি সাবমিট বটনত ক্লিক কৰিব সিলেক্ট কৰি লব টাৰ্মছ এণ্ড কণ্ডিশ্যন তাৰ পিছত সাবমিট বটনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আহিছে চাওক মেক পেমেন্ট ভেৰিফাই ইয়োৰ আধাৰ ডিটেইলছ মোবাইল নাম্বাৰ ইউজাৰ এটুত মেক পেমেন্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছত পেমেন্টৰ অপচন আহিব shows a payment option total payment amount 50 টকা কাটিব PVC কাৰ্ডৰ কাৰণে তে সিলেক্ট ইয়াত কেবেটাও আছে বেংক বা কাৰ্ডো আছে মই ইয়াত যেহেতু মোৰ PNB নেট বেংকিং আছে গতিকে মই পাঞ্জাব নেশনেল বেংক সিলেক্ট কৰিলো সিলেক্ট কৰি কন্টিনিউ কৰিলো কৰি লোৱাৰ পিছত এতিয়া মোৰ PNB নেট বেংকিং ওপেন হ'ব ইউজাৰ ID ঠাইত মই ইউজাৰ ID টাইপ কৰিব লাগিব টাইপ কৰাৰ পিছত কন্টিনিউ বটনত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ইয়াত পাসওয়াৰ্ড টাইপ কৰিব লাগিব নেট বেংকিংৰ পাসওয়াৰ্ড টাইপ কৰি লগইন বটনত ক্লিক কৰিম ক্লিক কৰাৰ পিছত এনেকৈ ওলাই আহিব এতিয়া মই ৰিমাৰ্কছৰ ঠাইত মই ইয়াত লিখি থব পাৰো PVC আধাৰ বা আধাৰ PVC তাৰ পিছত কন্টিনিউ বটনত ক্লিক কৰিব লাগিব কন্টিনিউ বটনত ক্লিক কৰাৰ লগে লগে ইয়াত আহিব ট্ৰানজেকচন পাসওয়াৰ্ড আৰু ওৱান টাইম পাসওয়াৰ্ড ট্ৰানজেকচন পাসওয়াৰ্ডৰ ঠাইত মই মোৰ ট্ৰানজেকচন পাসওয়াৰ্ড টাইপ কৰিব লাগিব আৰু ওৱান টাইম পাসওয়াৰ্ডৰ ঠাইত মই যেটো মোৰ মোবাইল নাম্বাৰত OTP আহিব সেই OTP টো টাইপ কৰিব লাগিব টাইপ কৰাৰ পিছত সাবমিট বটনত ক্লিক কৰিব লাগিব
সাবমিট বটমত ক্লিক কৰাৰ পিছত এনেকৈ প্ৰসেসিং হ'ব প্ৰসেসিং হোৱাৰ পিছত পেমেন্ট ৰিচিভ ফৰ অৰ্ডাৰ আধাৰ কাৰ্ড ইয়াত একনলেজমেন্ট স্লিপ বা পেমেন্ট স্লিপখন ইয়াত মোৰ আহি গ'ল ইয়াত ডাউনলোড পেমেন্ট ৰিচিভ হেতুত ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিব ডাউনলোড হ'ল এতিয়া ওপেন কৰিলে PDF ফাইলত আহিছে গতিকে মই ইয়াত ওপেন কৰি লৈছো পেমেন্ট ৰিচিভখন এখন প্ৰিন্ট কৰি থৈ দিব পাৰে আৰু এখন লাগিব যেতিয়া ট্ৰেক কৰিব চাব হৈছে নে নাই আধাৰ প্ৰিন্ট PVC কাৰ্ডখন প্ৰিন্ট হৈছে নে নাই বা কেতিয়া আহিব সেইটো চাবৰ কাৰণে এখন স্লিপ লগত ৰাখিব লাগিব যে প্ৰিন্ট হৈ আছে আধাৰ PVC কাৰ্ড এখন অৰ্ডাৰ এনেকৈ কৰা হয় যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু চেনেলটি সাবস্ক্ৰাইব কৰিব ঘৰতে বহি নিজেই ল্যাপটপ বা কম্পিউটাৰ মোবাইলৰ দিও আপুনি কৰিব পাৰে আজিলৈ ইমানেই ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীক শেয়াৰ কৰিব চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটি ক্লিক কৰি নটিফিকেশন অল কৰিব আজিলৈ ইমানেই পুনৰ লগ পাম আন বিষয়ত নতুন ভিডিও লৈ ধন্যবাদ